নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি নহয়, যোৱা শনিবাৰে আমাৰ ইয়াতে নহয়, আমাৰ ঘৰৰ পৰা কিছু দূৰতে ভাওনা এখন অনুষ্ঠিত হৈছিল। কণ কণ ল'ৰা ছোৱালীবিলাকে কৰিছিল, সৰু ল'ৰা ছোৱালীয়ে, আৰু চাই ভালেই লাগিছিল। আৰু ভাওনাখনৰ নাম হৈছে একলব্যৰ গুৰু দক্ষিণা। আৰু ভাওনাখন মাতৃভাষা। আমাৰ অংকীয়া ভাওনা পাতে, অংকীয়া ভাওনা চাই পাইছোঁ, কিন্তু মাতৃভাষা ভাওনা চাই পোৱা নাই। আৰু এই ভিডিঅ'ৰ জৰিয়তে চালেও ভাল লাগিলে চাই পিনে, আৰু আপোনালোকেও চাব, আশা কৰিছোঁ ভালেই পাব চাই। আৰু মই ভিডিঅ'কেইটা বেলেগ এগৰাকীৰ পৰা সংগ্ৰহ কৰিছিলোঁ, আৰু মোৰ ইউটিউবতে দিম বুলি, আপোনালোককো দেখুৱাম বুলি। তাকে ভাওনাখন চাবচোন আপোনালোকে, আৰু চাই কেনেকুৱা পায় কমেণ্টত জনাব। আশা কৰোঁ ভালেই পাব। আৰু শেষলৈকে নহয়, ফিনিচিং নাই কৰা বাৰু, অলপ চলপকৈ। বাকী ভাৱৰীয়া কেইজনৰ নাম নাজানো, আৰু হ'লেও বাৰু চাবচোন, আশা কৰোঁ ভালেই পাব চাই। আৰু যদি ভাল পায় তেতিয়া শেষত জনাব কেনেকুৱা পালে। আৰু যদি বহুত বেছি ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ঠিক আছে, Hare Rama, মোৰ অৱতাৰত
ধর এই বিশ্ব ব্ৰহ্মাণ্ডৰ বৈচিত্ৰ্যময় মানৱ সমাজৰ নিচিত্ৰ লীলা খেলা অহৰহ চলিব লাগে। দিনৰ পাছত দিন, বছৰৰ পাছত বছৰ, যুগৰ পাছত যুগ এক নিৰ্দিষ্ট গতি পথেৰে ধাবিত হৈছে এই বিশ্ব ব্ৰহ্মাণ্ড। এই গতিময় ব্ৰহ্মাণ্ডৰ প্ৰতিভা অহৰহ ব্যক্তি যুগে যুগে অৱতাৰ ধৰি কৰি আছে জগত অধৰ্মৰ পৰাজয় মাজেৰে সত্য প্ৰতিষ্ঠা এক নতুন প্ৰস্তুতি। এই অৱতাৰত এক মহা সময়ক মাধ্যম সক্ষম পাণ্ডৱ অৰ্জুনক পৰিকল্পনা হাসল কৰিবলৈ যাওঁতে দুজন মহানায়কক প্ৰত্যক্ষ কৰিব লাগিব আৰু তাৰ পাছত বিশেষভাৱে আঁচনি প্ৰস্তুত কৰিব লাগিব। এই আঁচনিৰ প্ৰথম নায়ক হ'ব পৃথিবী করে পরিভ্রমণ ধ্বংস করেছিল ক্ষেত্রপুর এই ধর মধ্য দৈর্ঘ্য সম্ভা বললে আয়োজন তেন্তে বোমা বিশ্বগণ দৈর্ঘ্য করলে ভঙ্গ Oh
Thank you.